হেল্ল' এভৰিৱান সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ডাৱৰীয়া বতৰ ভাবিলোঁ ঘৰতে আলু চপ বনাই খাওঁ। বজাৰৰ পৰা কিনি আনি খোৱা হয়, কিন্তু ঘৰত বনাই খোৱা মজাটো সুকীয়া হয় নাই। সেইকাৰণে ভাবিলোঁ আজি ঘৰতে আলু চপ খাওঁ আৰু আপোনালোকৰ লগতো মই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ মইনো কেনেকৈ বনাওঁ। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ইয়াৰ কাৰণে লাগিব প্ৰথমতে আমাক অলপ ময়দা লৈছোঁ, তাৰপাছত আটা অলপ ল'ম। আটাখিনি চালি লোৱা হৈছে ধুনীয়াকৈ। তাৰপিছত এইখিনি ময়দাখিনিৰ লগত মিক্স কৰি ল'ম। আৰু এতিয়া অলপ লৈছোঁ বেকিং ছ'ডাখিনি আকৌ ধুনীয়াকৈ তাৰ লগত মিক্স কৰি ল'ম। লগতে দি দিম মই নিমখ নিমখ মই এচামুচ দিছোঁ, পৰিমাণটোৰ ওপৰত ভিত্তি কৰি দিছোঁ। তাৰপাছত এতিয়া মই গেছটো জ্বলাই লৈ ইয়াত আলু দুটামান বইল কৰি ল'ম। আলুকেইটা বইল হয় মানে মই এফালে জলকীয়া কাটি লৈছোঁ, শুকান জলকীয়া দিম। জলকীয়াখিনি কাটি লৈ আকৌ ধুনীয়াকৈ চামুচ এখনে এনেদৰে মিক্স কৰি দিম। মিক্স কৰি দিছোঁ। আৰু মই এতিয়া কাটি লৈছোঁ ইয়াতে পিঁয়াজখিনি আমাৰ ঘৰুৱা পিঁয়াজ হয়, একেবাৰে অকণমান লোকেল পিঁয়াজ হয়। কাটিবলৈ ইমান ভাল নালাগে, কিন্তু খাই মানে বহুত টেষ্টি লাগে পিঁয়াজখিনি। পিঁয়াজখিনি কাটি হোৱাৰ পাছত আকৌ মই পিঁয়াজখিনি মিশ্ৰণটো ধুনীয়াকৈ সানি ল'ম। আৰু এয়া দেখিছেনে আলুখিনি ইমান ধুনীয়াকৈ উতলিছে। আলুখিনি সম্পূৰ্ণ সিজি ল'বলৈ দিম, তাৰপাছত নমাম। আৰু আলুখিনি মোৰ সিজি হৈ গ'ল, সেইবাবে মই এতিয়া কেৰাহীটো পাতি দিম। একেবাৰে কম জুইত কেৰাহীটো পাতি দিম আৰু এফালে আলুখিনি পিটিকি ল'ম। আৰু এতিয়া মই বইল আলুখিনি ময়দাখিনিৰ লগত ধুনীয়াকৈ সানি লৈছোঁ। আৰু এতিয়া ইয়াতে অলপ পানী দি ল'ম, পানী দি আকৌ সানিম। আৰু মই এতিয়া ইয়াতে অলপ হালধি দি আকৌ ধুনীয়াকৈ সানিম, যাতে আলু চপটো ৰঙচুৱা হয়। আৰু আমাৰ আলু চপ ৰেডি হৈ গ'ল। এতিয়া গৰমে গৰমে খাবহে লাগে। আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰোঁ। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো কোনোবাই যদি নতুনকৈ চাইছে মোৰ ভিডিঅ'সমূহ, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু তেনেহ'লে ভিডিঅ'টো ইয়াতে সামৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। বাই বাই।